এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত এটি গুৰুত্বপূৰ্ণ খবৰ। টিয়কৰ নৈত পৰি সন্ধানহীন এজন ব্যক্তি। যোৰহাট জিলাৰ টিয়ক নৈত পৰি সন্ধানহীন এজন ব্যক্তি। ব্যক্তিজনৰ নাম অজিত গগৈ বুলি জানিবলৈ পৰা গৈছে। যোৱাকালি সন্ধ্যা ২ নং নদীপাৰ বাঁহবাৰী গাঁৱৰ অজিত গগৈ নামৰ ব্যক্তিজনে ঘৰলৈ আহি থকাৰ সময়ত টিয়ক নৈখন এডাল বাঁহৰ হাকুৰে পাৰ হওঁতেই হঠাৎ পিছলি পৰি লগে লগে নদীৰ বুকুত পৰি যায়। লগে লগে স্থানীয় ৰাইজে বিচাৰে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহল। ইফালে আজি ৰাতিপুৱাৰে পৰা ৪২ বছৰীয়া সন্ধানহীন ব্যক্তিজনৰ সন্ধানৰ বাবে স্থানীয় ৰাইজৰ লগতে আৰক্ষী SDRF বাহিনীয়ে সন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে অজিত গগৈ নামৰ ব্যক্তিজনৰ কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। টিয়কৰ পৰা স্মৃতি ৰেখা লাহনৰ ৰিপৰ্ট।